কি মানে লোকৰ পিঠাগুৰিয়ে সকাম পাতিবলৈ তোমাৰ অকণো লাজ নালাগে? লোকৰ পিঠাগুৰিয়ে সকাম পাতিবলৈ তোমাৰ অকণো লাজ নালাগে? নাকটো কি জেপত লৈ ঘূৰি ফুৰা নেকি? তোমাৰতো কাম অকল ভ্লগ বনোৱাই। সেইদিনাখন বিয়া ঘৰত কি গৈ কি ভ্লগ নবনাই কি ধুনীয়া ধুনীয়া ল'ৰাবিলাক চাই আছিলা নেকি? নে কি? নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। তোমালোকেতো থাম্বনেইলটো দেখি গম পাইছাই যে মই কাৰ বিষয়ে কি ক'বলৈ গৈ আছো। হয়, ধনশ্ৰী বৈশ্যই মোক যথেষ্টখিনি মানে খেলি মেলি সৃষ্টি কৰি আছে। মোৰ চেনেলটো গ্ৰ'থ হোৱাত যথেষ্টখিনি প্ৰব্লেম তাই সৃষ্টি কৰি আছে। সেইকাৰণে মই ভাবিলোঁ ফাইনেলি তাইৰ ওপৰত এটা ভিডিঅ' বনাই দিওঁ, যে ধনশ্ৰীক কৈ দিওঁ যে তুমি এইটো নকৰিবা। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। আৰু প্ৰথমতে চাই লোৱা তোমালোকে তাই কি কৰিছে, কি কাৰণে মই এনেকৈ আজি ধনশ্ৰীক ক'বলগীয়া হৈছে। ব'লা চাই লোৱা। বন্ধুসকল, তোমালোকে ভিডিঅ' দুয়োটা ভালদৰে চোৱা। দুয়োটা ভিডিঅ' যদি ভালদৰে মন কৰা দেখিবা যে মোৰ ভিডিঅ'টো মই আপলোড কৰিছিলোঁ 12 তাৰিখে আৰু তাই ভিডিঅ'টো আপলোড কৰিছিলে ধনশ্ৰীয়ে 13 তাৰিখে। আৰু মই আপলোড কৰাৰ পিছতে তাই কপি কৰি তাইৰ নিজৰ চেনেলত আপলোড কৰি দিলে। আৰু মোৰ যি ভিউজ বাঢ়ি আছিলে, ভিউজৰ পৰিমাণটো কমি গ'ল আৰু গোটেই ভিউজখিনি মানে ধনশ্ৰীয়ে লৈ থৈ দিলে। তোমালোকে ভালদৰে চোৱা, ভিডিঅ'কেইটা ভালদৰে মন কৰা। কি মানে ধনশ্ৰী, কি মানে এইবোৰ? তুমি মূল যোনটো টপিকটোৱে মোৰ পৰা চুৰ কৰি ল'লা আৰু চুৰ কৰি লৈ নিজৰ চেনেলত নিজৰ ভিডিঅ' বুলি আপলোড কৰিছা। তোমাৰ মানে কি, সেইদিনা বিয়াখনতো তুমিও আছিলা। তুমি নিজে কিয় ভিডিঅ' নবনালা? কি তুমি নিজে ভিডিঅ' নবনাই কি বিয়া ঘৰত থকা ধুনীয়া ধুনীয়া ল'ৰাবিলাক চাই আছিলা নেকি? কামৰ সময়ত কামত মন নাই, কিহত মন? মানে কি মানে? মই ভাবিছিলোঁ যে ধনশ্ৰী বৈশ্যই মোৰ প্ৰথম ভিডিঅ'টো যোনটো 13 তাৰিখে ধনশ্ৰী আপলোড কৰিছিলে আৰু মই আপলোড কৰিছিলোঁ 12 তাৰিখে, সেইটোৱে অকল কপি কৰিছে, পিছত আৰু হয়তো নকৰিব বুলি ভাবিছিলোঁ। কিন্তু আচৰিত মই সেইদিনা হ'লোঁ 18 তাৰিখৰ দিনা, যিদিনা মই দেখিলোঁ যে ধনশ্ৰীয়ে পুনৰ এটা বিয়া ভিডিঅ' আপলোড কৰিছে আৰু ভিডিঅ'টো চাই দেখিলোঁ যে 80% ভিডিঅ' মোৰ হয়। অ' মাই গড, কি মানে? তুমি অলৰেডি মোৰ এটা ভিডিঅ' চুৰ কৰিলা আৰু চুৰ কৰাৰ কাৰণে মই মোৰ ভিডিঅ'টোত মোৰ নামটো লিখি দিলোঁ। আৰু মোৰ নামটো লিখি দিয়াৰ কাৰণে তুমি ভিডিঅ'টো জুম কৰি দিলা, জুম কৰিয়ে তোমাৰ চেনেলত আপলোড কৰি দিলা। মানে কি মানে? অকল ভিউজ লাগে ন? অকল ভিউজ লাগে। চুৰ তাৰি কৰি হ'লেও মোৰ চেনেলৰ ভিউজটো মই যেনে তেনে বঢ়াওঁ, ছাবস্ক্ৰাইবাৰ বঢ়াওঁ। সেয়াই তোমাৰ লক্ষ্য, সেয়াই তোমাৰ টেলেণ্ট। তুমি কিন্তু যথেষ্ট খেলি মেলি সৃষ্টি কৰিছা। যিটি নকওঁ, ব'লা প্ৰথমতে ভিডিঅ'টো চাই লওঁ। কি মানে ধনশ্ৰী, তুমি অডিঅ' ভিডিঅ' সকলোখিনি মোৰ তাৰ পৰা সম্পূৰ্ণ একেভাগে কপি কৰি নি তোমাৰ তাত লগাই দিলাগে। অডিঅ'টো চেঞ্জ নকৰিলা। মানে কি মানে? লোকৰ পিঠাগুৰিয়ে সকাম পাতিবলৈ তোমাৰ অকণো লাজ নালাগে? লোকৰ পিঠাগুৰিয়ে সকাম পাতিবলৈ তোমাৰ অকণো লাজ নালাগে? নাকটো কি জেপত লৈ ঘূৰি ফুৰা নেকি? তোমাৰতো কাম অকল ভ্লগ বনোৱাই। সেইদিনাখন বিয়া ঘৰত কি গৈ কি ভ্লগ নবনাই কি ধুনীয়া ধুনীয়া ল'ৰাবিলাক চাই আছিলা নেকি? নে কি ধুনীয়া ল'ৰা চোৱাটো তোমাৰ এটা কাম? ধনশ্ৰী, এইবিলাক বাদ দিয়া, নিজৰ কামত মন দিয়া। বেছিকৈ ল'ৰা চৰা চাই নুফুৰিবা, কামোৰ নিদিবা। মানে তুমি যিখিনি কামোৰ দিছা, মানে মোৰ চেনেলটো গ্ৰ'থ হোৱা যথেষ্টখিনি খেলি মেলি সৃষ্টি হ'ল। তুমি মোৰ ভিডিঅ'কেইটা অলপ চলাৰ লগে লগে কপি কৰি তোমাৰ তাত আপলোড কৰা। কিয় এনেকুৱা কৰি আছা?
তোমাৰতো নিজৰ চেনেলটো অলৰেডি যথেষ্টখিনি গ্ৰ'থ হৈ গ'ল আমি নতুনকৈ ইউটিউবত আহিছোঁ কিবা এটা কৰিবলৈ ট্ৰাই কৰিছোঁ তুমি যথেষ্টখিনি খেলি মেলি সৃষ্টি কৰি আছা চ' এইটোৱে ক'ম তোমাক লাষ্টত নিজৰ কামত মন দিয়া লোকৰ বাটত অগাভেটা নকৰিলে ভাল আৰু মোকো মোৰ কাম কৰিবলৈ দিয়া তুমি তোমাৰ নিজৰ কাম কৰা লোকক কপি নকৰিবা এইটো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই তোমালোকেতো গোটেইখিনি দেখিলা গম পালা মই আৰু বিশেষ নকওঁ এইটো ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে কথাটো সকলোৱে গম পায় আৰু অনুগ্ৰহ কৰি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া তোমালোকৰ মাজলৈ নতুন কিছুমান আমোদজনক ভিডিঅ'